ওম নমঃ শিৱায়। আপোনাৰ মাজত ব্যস্মান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক দৈনিক ৰাশিফললৈ। এনেদৰে আপুনি প্ৰতিদিনে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আজি অসমীয়া ৮ পুহ ইংৰাজী ডিচেম্বৰ মাহৰ ২৪ তাৰিখ ২০২২ চনৰ শনিবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ। এই তিথি থাকিব দুপৰীয়া ১:৫৪ পিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে আজি পূৰ্বসাৰা নক্ষত্ৰ। যোগ হ'ব বৃদ্ধি যোগ। এই যোগ থাকিব ১১:৫৪ দুপৰীয়া পিছত ধ্ৰুৱ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বপকৰণ। ১:৫৪ থাকিব পিছত বালৱকৰণ আহিব। আজি জন্মৰাশি হৈছে ধনু ৰাশি। আজি ৰাহুকাল থাকিব পুৱা ৯:০০-১০:৩০ আৰু গুলিককাল থাকিব পুৱা ৬:০০-৭:৩০ ৰাহুকালত শুভ আৰু নতুন কাম কৰিব নাপায়। সেয়েহে সেই সময়ত যদি কিবা নতুন শুভ বা নতুন কাম কৰিব লগা আছিল আপোনাৰ, তেতিয়াহ'লে আপুনি গুলিককালত কৰিব পাৰিব। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ আজি আপোনাৰ দৈনিক ৰাশিফল মেঘ ৰাশি। এই সময়ত আপোনাৰ ধন লাভ তথা স্বাস্থ্যত উন্নতি হোৱা যোগ দেখা গৈছে। এই সময়ত আপুনি দীঘল যাত্ৰা কৰিব পাৰে, ইয়াৰ সম্ভাৱনা দেখা যায়। জীৱনসংগীৰ সৈতে আপোনাৰ কিবা কথাত খং উঠিব পাৰে, তাৰ প্ৰতি আপুনি নজৰ দিব। আজি পৰিয়ালত সুখ শান্তি থাকিব বুলি কোৱা হৈছে। কামৰ লগত জড়িত যিকোনো কাম আপোনাৰ ভাল ফলাফল পাব আৰু আপোনাৰ মন কামত নিয়োজিত হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ দিন মধ্যমীয়া হৈ থাকিব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ সংখ্যা হৈছে ৪ আৰু শুভ ৰং হৈছে নীলা। বিশাখী। আপোনাৰ যিকোনো কামত ব্যস্ততা দেখা যায় আজি। স্বাস্থ্যৰ ওপৰত আজি আপুনি বিশেষভাৱে গুৰুত্ব দিয়া বহুত প্ৰয়োজন বুলি কোৱা হৈছে। ধন লেনদেনৰ ক্ষেত্ৰত সাৱধানতা হৈ কাম কৰিব আপুনি। পৰিয়ালৰ কাৰোবাৰ পৰা উপহাৰ পাব পাৰে আজি। বন্ধু বান্ধৱীৰ সৈতে সময় কটাব আৰু নতুন পৰিকল্পনা কৰিব পাৰে আজি। আজি হঠাৎ ভ্ৰমণ হোৱা আপোনাৰ সম্ভৱ হৈ আছে। কৰ্মক্ষেত্ৰত আজি আকৰ্ষণীয় ব্যক্তিক লগ পোৱাব পাৰে আপুনি। আজি ব্যৱসায়ত আপোনাৰ বাঢ়িব বুলি কোৱা হৈছে। প্ৰেমৰ ক্ষেত্ৰত কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে, ইয়াৰ প্ৰতি আপুনি নজৰ দিব। উত্তৰ পূব হৈছে আপোনাৰ বাবে শুভ দিশ। ১ হৈছে শুভ সংখ্যা আৰু সেউজীয়া হৈছে আপোনাৰ বাবে শুভ ৰং। মিথুন ৰাশি। আপোনাৰ মানসিক সমস্যা সমাপ্ত হ'ব এই সময়ত, ইয়াৰ যোগ দেখা গৈছে আপোনাৰ। উপহাৰ মান সন্মান এই সময়ত পাব পাৰে আপুনি। সম্পত্তি সমস্যা এই সময়ত আপোনাৰ দূৰ হ'ব বুলি কোৱা হৈছে। আজি আপুনি ধৈৰ্য ধৰিলে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব পাৰে। কিছু কামত সময় লাগিব পাৰে আপোনাৰ। কাৰোবাৰ মতামত আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব বুলি কোৱা হৈছে। মনলৈ উপাৰ্জনৰ বৃদ্ধিৰ বাবে আপোনাক নতুন পৰিকল্পনা আহিব পাৰে। আজি বিভিন্ন কামত আপুনি সফলতা পাব পাৰে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে ৫ আৰু শুভ ৰং হৈছে গোলাপী। কৰ্কট ৰাশি। আজি নিজৰ স্বাস্থ্যজনিত কাৰণত সকাহ পাব পাৰে আপুনি। কৰ্মক্ষেত্ৰত সফলতা পাব। এনে সময় আপোনাৰ হৈ আছে বুলি কোৱা হৈছে। এই সময়ত আপুনি যিকোনো নিৰ্ণয় লওঁতে খৰখেদা কৰি নল'ব। দিনটো অনুকূল থাকিব বুলি কোৱা হৈছে আজি। নতুন সম্পত্তি কিনা চুক্তি কৰিব পাৰে আজি। ব্যৱসায়ত লাভৰ যোগ দেখা যায়। আজি প্ৰেমৰ আকৰ্ষণ বাঢ়িব আপোনাৰ। বিপক্ষ পক্ষত আজি আপুনি গধুৰ হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ পূব, শুভ সংখ্যা হৈছে ২ আৰু শুভ ৰং হৈছে পাতল ৰঙা। সিংহ ৰাশি। এই সময়ত আপোনাৰ ৰৈ থকা ধন পোৱা সম্ভাৱনা আছে বুলি কোৱা হৈছে, তথা শিক্ষা প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি সফলতা পাব আৰু ৰৈ থকা বিভিন্ন ধৰণৰ কাম সম্পূৰ্ণ হ'ব পাৰে আপোনাৰ। ইয়াৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। লগতে আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কোৱা হৈছে। বিনিয়োগৰ পৰিকল্পনাও কৰিব পাৰে আজি। বিবাহিত জীৱনৰ সুখ অনুভৱ কৰিব পাৰে আপুনি। কোনোবা আনন্দময় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আজি। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ সংখ্যা আছে ৪ আৰু শুভ ৰং হৈছে বেঙুনীয়া। কন্যা ৰাশি। এই সময়ত আপোনাৰ ধন লোকচান হ'ব পাৰে, ইয়াৰ প্ৰতি আপুনি গুৰুত্ব দিব। আজি যিমানটো সম্ভৱ হয় আপুনি পাৰিবাৰিক বিবাদৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত আপুনি এলাহ ভাৱ নেদেখুৱাব আজি। কোনোবা বন্ধু ঘৰত আহিব পাৰে আপোনাৰ আৰু একেলগে মনোৰঞ্জন তথা আমোদ প্ৰমোদ কৰিব পাৰে আপুনি। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি নতুন চুক্তি হ'ব পাৰে।
সম্পত্তি বৃদ্ধিৰ যিকোনো পৰিকল্পনা সফল হ'ব পাৰে আজি ব্যৱসায়ত বৃদ্ধি হ'ব আজি শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল হ'ব বুলি কোৱা হৈছে লগতে শিক্ষাৰ্থী অভিভাৱকৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব বুলি কোৱা হয় শুভ দিশ হৈছে আজি পূব শুভ সংখ্যা হৈছে আপোনাৰ বাবে 5 আৰু শুভ ৰং হৈছে মেৰুন তুলা ৰাশি বিভিন্ন ধৰণৰ ৰৈ থকা কাম এই সময়ত আপোনাৰ সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে সৰু সৰু যাত্ৰা যোগো এই সময়ত আপোনাৰ হ'ব গৈ আছে যিকোনো ভ্ৰমণৰ পৰা আজি আঁতৰি থাকক বুলি কোৱা হয় কোনোবা ধাৰ্মিক কামত পূজা প্ৰাৰ্থনা আদিত আজি থাকিব পাৰে আজি হয়তো হুলস্থুলেৰে ভৰা পৰিৱেশত থাকিব লগা হ'ব পাৰে আপুনি লগতে অপ্ৰয়োজনীয় কামত ব্যস্ত থাকিব পাৰে আজি আপোনাৰ মানসিক উত্তেজনা বাঢ়িব পাৰে পৰিয়ালৰ পৰা সুখ পাব আজি কোনো বন্ধুৰ লগত কাজিয়া হ'ব পাৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে আজি বাদামী বৃশ্চিক ৰাশি নিজৰ স্বাস্থ্য ভাললৈ গতি কৰিছে এই সময়ত আপোনাৰ বুলি কোৱা হৈছে পৰিয়ালত শুভ কাম এই সময়ত হ'ব পাৰে আপোনাৰ ধন লাভৰ ভাল যোগ এই সময়ত আপোনাৰ হ'ব পাৰে আজি আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব পাৰে বিনিয়োগ কৰিবলৈ সহযোগিতা নকৰিব আজি গাড়ী চলোৱা সময়ত আপুনি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন বুলি কোৱা হৈছে নিবনুৱাসকলে কৰ্মসংস্থাপনৰ সামৰ্থ্য লাভ কৰিব পাৰে এই ৰাশি মহিলাসকলে নিজৰ কামৰ প্ৰতি পৰিকল্পনা কৰিব পাৰে আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পূব শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে সেউজীয়া ধনুৰাশি আপোনাৰ আজি ধন আৰু সম্পত্তি কিবা বাধা আছিল যদি এই সময়ত আপোনাৰ তেনে বাধা দূৰ হ'ব বুলি কোৱা হৈছে পদ আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰে আজি লগতে স্থান পৰিৱৰ্তনৰ যোগ দেখা গৈছে আপোনাৰ দৰ্শনৰ বাবে পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে আপুনি আজি বন্ধুৰ সংখ্যা আপোনাৰ বাঢ়িব পাৰে আজি আৰ্থিকভাৱে আপুনি লাভ পাব বুলি কোৱা হৈছে কামত নতুনত্ব থাকিব কষ্ট সম্পূৰ্ণ ফল পাব বুলি কোৱা হৈছে আপুনি লগতে কৰ্মক্ষমতা তথা কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি হ'ব পাৰে ইয়াক সম্ভাৱনা প্ৰবল দেখা গৈছে আপোনাৰ বাবে শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে আজি 7 আৰু শুভ দিশ হৈছে দক্ষিণ মকৰ ৰাশি এই সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়া বেছি প্ৰয়োজন বুলি কোৱা হৈছে পাৰিবাৰিকত নিজক শান্তি বনাই ৰাখক আজি এই সময়ত আপুনি বাহন ভালকৈ চলাব দুৰ্ঘটনা হোৱাৰ যোগ দেখা যায় ব্যৱসায়ত সফলতা পাব আৰু বিবাহিত জীৱন মৰমেৰে ভৰপূৰ হ'ব বুলি কোৱা হৈছে আপোনাৰ আজি আপোনাৰ বাবে মনত কিবা ভাৱ আহিব পাৰে আৰু এই ভাৱ আঁতৰাবলৈ নিজৰ চিন্তা কাৰোবাৰ লগত বিতংভাৱে আপুনি আলোচনা কৰক আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে হালধীয়া কুম্ভ ৰাশি এই সময়ত আপোনাৰ আকস্মিকভাৱে ধন লাভ হ'ব পাৰে শিক্ষা প্ৰতিযোগিতাৰ ক্ষেত্ৰত সফলতা পাব বুলি কোৱা হৈছে আপুনি শত্ৰু আৰু বিৰোধীৰ পৰা আপুনি জয়লাভ কৰিব পাৰিব আজি কৰ্ম সম্পৰ্কীয় ভ্ৰমণ হ'ব পাৰে আপোনাৰ আজি আত্মীয়ৰ লগত থকা বন্ধু বান্ধৱৰ লগত সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে সৰুৰ পৰা সমৰ্থন পাব আজি কাৰ্যালয়ত বিষয়াসকলৰ পৰা লাভ আৰু সহযোগিতা পাব পাৰে আপুনি ব্যৱসায়ত দীঘলীয়া যাত্ৰা পৰিকল্পনা কৰিব পাৰে কৰ্মক্ষেত্ৰত আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপুনি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা মীন ৰাশি কৰ্মক্ষেত্ৰত এই সময়ত আপোনাৰ সফলতা সময় চলি আছে বুলি কোৱা হৈছে ধন লাভৰ যোগ হ'ব আৰু এই সময়ত বেছি কামৰ বাবে খৰখেদাকৈ আপুনি থাকিব পাৰে লগা হ'ব পাৰে কোনো সামাজিক কামত অংশ ল'ব পাৰে আজি স্বাস্থ্য ক্ষেত্ৰত সামান্য উত্থান পতন হ'ব পাৰে আপোনাৰ সম্পত্তি আৰু টকাৰ ক্ষেত্ৰত আজি সাৱধান হোৱাটো আপোনাৰ বাবে উচিত বুলি কোৱা হৈছে আজি লাভৰ সুযোগ আপুনি লাভ কৰিব পাৰে আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ পশ্চিম শুভ ৰং হৈছে পাতল নীলা আৰু শুভ সংখ্যা হৈছে 6 এনেদৰে আপুনি দৈনিক ৰাশিফল প্ৰতিদিনে পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব ধন্যবাদ